জালৰ গুৰিৰ বাবে বিখ্যাত মৰিগাঁও শুকদল বৰবৰী। মৰিগাঁও শুকদল বৰবৰী গাঁওখনিত থকা বেছি সংখ্যক পৰিয়ালে জালৰ গুৰিৰ বনাই বেপাৰীক বিক্ৰী কৰি যেনে তেনে দুবেলা দুমুঠি আহাৰ যোগাৰ কৰি আহিছে। তেওঁলোকে বছৰ বছৰ ধৰি ঘৰতে জালৰ গুৰি বনাই দিন অতিবাহিত কৰি আহিছে। গাঁওখনিত থকা কণমানিৰ পৰা বৃদ্ধলৈকে সকলো পুৰুষ মহিলাই জালৰ গুৰি বনোৱাত পাকৈত। ভুকুতে কলটো পকা হ'লে গাঁৱৰ ৰাইজে আজি মহামাৰীৰ দিনত দুখৰ যান্ত্ৰণা ভোগ কৰিব লগা নহলহেঁতেন। গাঁৱৰ ৰাইজে সোণাই নৈ বোকা খান্দি মূৰত আনি ঘৰত বহুত কৌশল অৱলম্বন কৰি জালৰ গুৰি প্ৰস্তুত কৰে। গঞা ৰাইজৰ কষ্টৰ মূল্যৰ কথা শুনিলে আপোনাৰ চকু কপালত উঠিব। প্ৰতি কেজি জালৰ গুৰিৰ বিনিময়ত গাঁৱৰ ৰাইজে লাভ কৰে 8ৰ পৰা 10 টকা। আপুনি এবাৰ ভাবকচোন, মাত্ৰ 8ৰ পৰা 10 টকাৰ বিনিময়ৰ বাবে বৰ্তমান আধুনিক যুগত কিমান কষ্ট কৰিব লগা হৈছে। কেনেকৈ ঘৰ সংসাৰ চলে 8ৰ পৰা 10 টকাত। বিলাসিতা লোকৰ বাবে এয়া কল্পনাও অতীত। মহামাৰী কৰোণাৰ বাবে এতিয়া নাহে জালৰ গুৰি কিনিবলৈ গাঁৱলৈ কোনো ধৰণৰ বেপাৰী। ক'ত হেৰাই গ'ল মহামাৰী কৰোণাই জুৰুলা কৰা ৰাইজৰ কাষত এষাৰি মাত দিবলৈও আজৰি নোপোৱা মহান পালি নেতাসকল। এতিয়া আমাৰ এই জালুকা বনোৱা হয়, ইয়াৰ কি চলি এইবিলাক মাইকী মতা সকলোৱে বনায়। সেই বনাই মানে আমাৰ চলা কৰা হয়। এতিয়া এই মাটিটো দূৰৰ পৰা অনা হয়, মানুহতে বহুত কষ্ট হয়। আনি কৰি খুন্দিব লাগে, খুন্দি কৰি আকৌ বনাব লাগে, বনাই শুকুৱাব লাগে। শুকুৱালে আকৌ নহ'ব, আকৌ গোবৰ বিচাৰি পথাৰে পথাৰে গোবৰ বিচাৰি আনি আকৌ পুৰিব লাগিব। পুৰি কৰি তেতিয়া বেপাৰীক দিয়া হয়। এতিয়া সেই বেপাৰীসমূহ নহা হ'লে এতিয়া লকডাউনৰ কাৰণে এতিয়া নহা হ'লে আমাৰতো চলা বিয়াত অসুবিধা হৈছে। এতিয়া কাৰণ কাৰফিউ অৰ্ডাৰ দিছে, আমাৰ এতিয়া চলা অসুবিধা হৈছে। তেওঁ যাতে হেমন্ত ডাঙৰীয়াই আমাৰ পিনে যাতে অলপমান চকু মেলি চাই যাতে। কিলো কেনেকৈ বেচে? কিলো এইটো 8 টকা 10 টকা 7 টকা যোনে যেনেকৈ পায় আৰু ধৰক বেচে আৰু তাকে মানে বেচি পেলাই চলে। এতিয়া সেইখিনি অসুবিধা নাইকিয়া হৈছে, কাৰণ তেল নিমখখিনি খাবলগীয়া সুবিধা নাই। শাক পাচলি ইত্যাদি এইবিলাকতো বাদৰে কথা। এতিয়া মৰিগাঁৱৰ পৰা প্ৰিংকু দাসৰ ৰিপৰ্ট, দাসা মিনিট 24।